সো হাই গাইজ মই প্ৰিয়ম আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল প্ৰিয়ম তালুকদাৰলৈ। তো গাইজ আজি মই আপোনালোকক দেখাম যে কেনেকৈ আপোনালোকে ATM কাৰ্ড নোহোৱাকৈ ATM মেচিনৰ পৰা আপোনালোকে কেছ পইচা উলিয়াব পাৰে। তো গাইজ কি হয়, আমাৰ কেতিয়াবা ঢেৰ প্ৰব্লেম হয়। কেতিয়াবা ধৰক ATMখন ঘৰত পাহৰি আহোঁ, বা কেতিয়াবা মানে ATMখন কোনোবা ATM মেচিনত ছাপোৰ্ট নকৰে। আৰু মেইন প্ৰব্লেম হ'ল, আমি যেতিয়া ATMখন পাৰ্চত থওঁ বেছিকৈ, তো ATMখন অকণমান বেয়া হয়, তো মানে ভাঁজ হৈ যায়, মানে ঢেৰ প্ৰব্লেম হয়। তো সেইকাৰণে আজি মই এই ভিডিঅ'টো বনাইছোঁ। এইটো ভিডিঅ' চোৱাৰ পাছত আপোনালোকে ATM কাৰ্ড লগত ৰাখিব নালাগে, একো প্ৰব্লেম নাই। বিনা ATM কাৰ্ডত আপোনালোকে ধুনীয়াকৈ কেছ পইচা উলিয়াব পাৰিব ATM মেচিনৰ পৰা। সো গাইজ ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই আপোনালোকক কওঁ, যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা তো প্লিজ ছাবস্ক্ৰাইব কৰি লওক। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো গাইজ একো ডাঙৰ কাম নহয়, সাধাৰণতে এটা এপ আছে য়োনো এপ বুলি। তো সেইটো প্ৰথম আমি আমাৰ মোবাইলত ইনষ্টল কৰি ল'ব লাগিব। একো চিন্তা কৰিবলগীয়া কথা নাই, SBIৰ নিজৰ এপ হয়, তো একো তাত ছিকিউৰিটি প্ৰব্লেম নাহে, আপোনাৰ একাউণ্টৰ একো খাতৰা নাই, তো টেনশ্যন ল'ব নালাগে। সো গাইজ এই য়োনো এপটো আপোনালোকে প্লে ষ্ট'ৰত ইজিলি পাই যাব, নহ'লে মই মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত আপোনালোকক ইয়াৰ লিংক দি দিম। তো গাইজ তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব, ডাউনলোড কৰি কি কৰিব লাগে মই আপোনালোকক দেখাইছোঁ। তো বলক চাওঁ। তো গাইজ মই আপোনালোকক দেখাই দিছোঁ য়োনো এপটো ক'ৰ পৰা ডাউনলোড কৰিব লাগে। তো গাইজ আপুনি প্ৰথমতে প্লে ষ্ট'ৰটো খুলিব আপোনালোকৰ। ক'ত গ'ল প্লে ষ্ট'ৰ? অ'কে, প্লে ষ্ট'ৰটো খুলি ল'ব। তাত মাৰিব চাৰ্চ YONO য়োনো এপ। চাওক SBI হয়, ষ্টেট বেংকৰ নিজৰ মানে এপ হয়, তো একো প্ৰব্লেম নাই। তো ইয়াক ইনষ্টল কৰিব। তো গাইজ এইটো দেখিছে ডাউনলোড হ'ব, তাৰপিছত ইনষ্টল হ'ব। তো ইনষ্টল হোৱাৰ পিছত কি কৰিব লাগে মই দেখাই আছোঁ। এয়া ডাউনলোড হৈ আছে, অকল 21 MBৰ এপ হয়, 21.78 MB, মানে 21 আৰু 22 হ'লেও কিনো, ইমান ডাঙৰ এপ নহয় মানে। তো এয়া ডাউনলোড কমপ্লিট হ'ল, ইনষ্টল হৈ আছে। তো গাইজ যেতিয়া আপোনালোকৰ ইনষ্টল কমপ্লিট হ'ব, তাৰপিছত অ'পেন কৰিব এপটো। অপেনিং। তো গাইজ যেতিয়া আপোনালোকৰ এই এপটো খোল খাই যাব, তেতিয়া আপোনালোকে ইয়াত যাব এক্সিষ্টিং কাষ্টমাৰ, ঠিক আছে। তাৰপিছত ইয়াত আপোনালোকে তিনিটা অপশ্যন পাব। লগ ইন ইউজিং ইণ্টাৰনেট বেংকিং ID, মানে আপোনালোকৰ যদি ইণ্টাৰনেট বেংকিং আছে তাৰ ID-টোৰেও আপোনালোকে লগ ইন কৰিব লাগে। তাত ছেকেণ্ড আছে ৰেজিষ্টাৰ উইথ মাই ATM কাৰ্ড, তো আপোনালোকে ATM কাৰ্ডেৰে ৰেজিষ্টাৰ কৰিব পাৰে। তো ৰেজিষ্টাৰ উইথ একাউণ্ট ডিটেইলছ দি কিনেও আপোনালোকে মানে লগ ইন কৰিব পাৰে, ঠিক আছে। তো আমি কৰিম ৰেজিষ্টাৰ উইথ মাই ATM কাৰ্ড, ঠিক আছে। তাৰপিছত ইয়াত আছে এণ্টাৰ CIF নাম্বাৰ। তো CIF নাম্বাৰটো আপোনালোকৰ ফ্ৰণ্ট পেজতে থাকিব, বেংক পাছবুকটোৰ ফ্ৰণ্ট পেজত থাকিব, CIF নাম্বাৰ বুলি থাকিব। তাৰপিছত নেক্সট আছে এণ্টাৰ একাউণ্ট নাম্বাৰ, ঠিক আছে। তো দুইটা আপোনালোকে ইয়াত এণ্টাৰ কৰিব। তো মই কৈ দিছোঁ CIF নাম্বাৰ, তাৰপিছত একাউণ্ট নাম্বাৰ, ঠিক আছে। তাৰপাছত আপোনালোকে ইয়াত তলত আছে ছাবমিট, তো ছাবমিটত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ যোনটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ, সেই মোবাইল নাম্বাৰটোত এটা OTP যাব, 6 ডিজিটৰ এটা OTP যাব। তো সেই OTPটো ইয়াত এণ্টাৰ কৰিব লাগিব, ঠিক আছে। তো ইয়াত OTPটো মই এণ্ট্ৰি কৰি দিছোঁ। তাৰপিছত নেক্সট কৰিব। তাৰপিছত ইয়াত
ATM কাৰ্ড নাম্বাৰটো দিব ঠিক আছে তো গাইস এখিনি এন্ট্ৰি কৰাৰ পাছত আপোনালোকে ইয়াত সাবমিটত ক্লিক কৰিব তো সাবমিট হ'বলৈ দিব সাবমিট কৰাৰ পাছত আপোনালোকৰ এনেকুৱা এটা ইন্টাৰফেস আহিব য'ত নেকি আপোনালোকে ঢেৰ অপচন পাব ডিপোজিট লোন ল'বও পাৰিব ইয়াৰ পৰা কিন্তু আমি এতিয়া বৰ্তমান কেছ উলিয়াব লাগে তো তাৰ কাৰণে আমি ক'ত যাব লাগিব ইয়াত দেখিছে ইয়োনো পে তো আমি তাত ইয়োনো পেত যাব লাগিব তো ইয়োনো পেত ক্লিক কৰিব তাৰপিছত আপোনালোকৰ এনেকুৱা এটা ইন্টাৰফেস দেখিব তো ইয়াত দেখিছে ইয়োনো কেছ বুলি আছে তো আপোনালোকে ইয়াত ইয়োনো কেছত ক্লিক কৰিব সো গাইস তাত ক্লিক কৰাৰ পাছত এনেকুৱা এটা ইন্টাৰফেস দেখিব ইয়াত দেখিছে ট্ৰানজেকচন আছে তাৰপিছত ইয়াত ৰিকুৱেষ্ট নিউ আছে তো আমি ৰিকুৱেষ্ট নিউত যাব লাগিব তাৰপিছত ইয়াত দেখিছে ATM তো ইয়োনো কেছৰ তলত ATM বুলি আছে তো ইয়াত আপোনালোকে ATMত ক্লিক কৰিব তো গাইস তাত ক্লিক কৰাৰ পাছত আপোনালোকে এনেকুৱা এটা ইন্টাৰফেস দেখিব তাৰপাছত ইয়াত দেখিছে এমাউন্ট তো ইয়াত এমাউন্টত আপুনি কিমান পইচা উলিয়াব বিচাৰে হেতু আপুনি ইয়াত এন্ট্ৰি কৰিব লাগিব ঠিক আছে তো গাইস এমাউন্টটো এন্ট্ৰি কৰাৰ পাছত আপোনালোকে ইয়াক নেক্সট কৰিব নেক্সট কৰাৰ পাছত ইয়াত পিন খুজিব এটা তো এইটো পিন যিটো পিন আপোনালোকে ATMত মানে পইচা উলিওৱাৰ সময়ত মানে আপোনালোকে ইউজ কৰে তো হেতু পিন ইয়াত আপোনালোকে এন্ট্ৰি কৰিব লাগিব তো গাইস এন্ট্ৰি কৰাৰ পাছত আপোনালোকৰ ইয়াত শো হ'ব ৰিভিউ তো আপোনালোকৰ একাউণ্ট নাম্বাৰ দেখাব তাৰপিছত এমাউন্ট দেখাব কিমান আপোনালোকে এমাউন্ট উলিয়াব বিচাৰে তাৰপিছত ইয়াত ইয়োনো পিন কোডটো দেখাব তাৰ তলত থাকিব আই এগ্ৰি টু দা টাৰ্ম এণ্ড কণ্ডিশ্যন এইখিনি থাকিব তো ইয়াত আপোনালোকে আই এগ্ৰি ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত কনফাৰ্মত ক্লিক কৰি দিব তো কনফাৰ্মত ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত এটা 6 ডিজিটৰ OTP আহিব মানে ATMত গৈ আপোনালোকে তাত ATM মেচিনত এন্ট্ৰি কৰিব লাগিব তাত বিচাৰিব তেতিয়া তাত আপোনালোকে মানে এন্ট্ৰি কৰিব লাগিব ঠিক আছে তো গাইস ইয়াৰ কাম আমাৰ কমপ্লিট হ'ল তো আমি এতিয়া ATMত কি কৰিব লাগে মই সেইখিনি দেখাইছো সো গাইস ATMত আপোনাৰ ইয়াত ইয়োনো কেছ বুলি এটা অপচন থাকে তাক ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত কনফাৰ্ম কৰিব কনফাৰ্ম কৰাৰ পাছত আপোনালোকে ইয়াত আপোনালোকৰ যিটো এমাউন্ট আপোনালোকে উলিয়াব বিচাৰিছিলে হেতু এমাউন্ট ইয়াত এন্ট্ৰি কৰিব তাৰ পিছত আপোনালোকে ইয়াত 6 ডিজিট মানে OTP এটা যায় আপোনাৰ মোবাইলত সেই OTP টো ইয়াত আপোনালোকে এন্ট্ৰি কৰিব লাগিব তো এন্ট্ৰি কৰাৰ পাছত আপোনালোকে ইয়াত কনফাৰ্ম কৰিব লাগিব কনফাৰ্ম কৰাৰ পাছত আপোনালোকৰ ধুনিয়াকে অকমান দেৰিতে পইচাটো ওলাই আহিব ঠিক আছে তো গাইস আশা কৰিছো ভিডিওটো চাই আপোনালোকে খুবেই ভাল পাইছে আৰু আপোনালোকৰ কাৰণে বহুতে হেল্পফুল হ'ব তো যদি আপোনালোকে ভিডিওটো চাই ভাল পাইছে তেতিয়ালে লাইক কৰিব শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব নাই কৰা তো প্লিজ সাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিওটোৰ আপডেট বিলাক পাবলৈ আপোনালোকে এই কাষৰ বেল আইকনটো দবাই থৈ দিব তো গাইস আজিলৈকে ইমানখিনিয়ে আকৌ আহিম এটা নতুন ভিডিও হৈতে তেতিয়ালৈকে বাই বাই